নমস্কাৰ NK মোটিভেশ্যন আসাম চেনেলটোলৈ আপোনাক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এটা সৰু তথা কাল্পনিক কাহিনী লৈ আহিছোঁ। কাহিনীটো কাল্পনিক যদিও অপ্ৰাসংগিক নহয়। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে এই কাহিনীটো জনসাধাৰণৰ বাবে খুব গুৰুত্বপূৰ্ণ কাহিনী আৰু এইটো কাকো উদ্দেশ্য কৰি কোৱা কাহিনীও নহয়। এখন ৰাজ্যৰ ডাঙৰ চহৰ এখনত এখনেই ৰুটিৰ দোকান আছিল। আৰু প্ৰতিখন ৰুটিৰ দাম বহু বছৰ ধৰি 5 টকাই আছিল। বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বঢ়াৰ লগে লগে দোকানীজনেও ৰুটিৰ দাম বঢ়োৱাৰ চিন্তা কৰে। কিন্তু ৰজাৰ অনুমতি অবিহনে ই কেতিয়াও সম্ভৱ নহয়। সেয়ে তেওঁ এদিন ৰজাৰ ওচৰত গৈ প্ৰাৰ্থনা কৰিলে, হে মহাৰাজ, আজি বহু বছৰৰ পৰা মই 5 টকাতে ৰুটি বিক্ৰী কৰি আহিছোঁ। এতিয়া সকলো সামগ্ৰীৰ দাম বৃদ্ধি হৈছে। সেয়ে ময়ো ৰুটিৰ দাম 10 টকালৈ বৃদ্ধি কৰিম বুলি ভাবিছোঁ। যদিহে আপুনি অনুমতি দিয়ে। তেতিয়া ৰজাই ক'লে, ময়ো কথাটো ভাবিছোঁ যে তোমাৰ ওচৰৰ সৰু সৰু দোকানবোৰৰ পৰা মই যি পৰিমাণৰ কৰ পাওঁ তাৰ তুলনাত তোমাৰ দোকানৰ পৰা সামান্য কৰহে পাওঁ। সেয়েহে অহাকালিৰ পৰা ৰুটিৰ দাম প্ৰতিখনত 30 টকাকৈ ল'বা আৰু কালিৰ পৰা মোৰ কৰো দুগুণ দিব লাগিব। এতিয়া যোৱা। দোকানীজনে নম্ৰভাৱে ক'লে, মহাৰাজ, যদি দুখ নধৰে কথা এটা কওঁ। মহাৰাজে নিৰ্ভয় দিলে, কোৱা। মোৰ দোকানখনেই সমগ্ৰ চহৰখনৰ ভিতৰত একমাত্ৰ ৰুটিৰ দোকান। তেনেস্থলত 5 টকাৰ পৰা একেবাৰে 30 টকা কৰিলে গোটেই চহৰখনতে হাহাকাৰ লাগি যাব। সেয়েহে 30 টকাৰ পৰিৱৰ্তে। এইখিনি কোৱাৰ পিছতেই ৰজাই গৰ্জি উঠিল, মই ৰজা, সকলোৰে ভাল চিন্তা কৰাটো মোৰ দায়িত্ব আৰু কৰ্তব্য। মই যি নিৰ্দেশ দিছোঁ তুমি পালন কৰা। প্ৰজাৰ হিতৰ কাৰণে মই চিন্তা কৰিম। দোকানীজনে পিছদিনা ৰজাৰ নিৰ্দেশ পালন কৰি প্ৰতিখন ৰুটিৰ দাম 30 টকাকৈ বিক্ৰী কৰিব ধৰিলে। একে ৰাতিৰ ভিতৰত ৰুটিৰ দাম 5 টকাৰ পৰা 30 টকা হোৱাত গোটেই চহৰতে হাহাকাৰ লাগি গ'ল। সকলো ৰাইজ একগোট হৈ দোকানৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰে। কিছুসংখ্যক লোকে ৰজাৰ ওচৰলৈ গৈ গোচৰো দিলে যে ৰুটিৰ দোকানীজনে একে ৰাতিৰ ভিতৰতে ৰুটিৰ দাম 5 টকাৰ পৰা 30 টকা কৰিছে। মহাৰাজে ইয়াৰ ন্যায় বিচাৰ কৰি দিব লাগে। গোচৰ পোৱাৰ লগে লগে ৰজাই ক্ৰোধান্বিত হৈ ৰুটিৰ দোকানীজনক ৰাজসভালৈ লৈ আনিবলৈ চিপাহীক নিৰ্দেশ দিলে। চিপাহীয়ে ৰজাৰ নিৰ্দেশ পালন কৰি দোকানীজনক ৰাজসভালৈ লৈ অহাৰ লগে লগেই ৰজাই খঙত অগ্নিশৰ্মা হৈ আদেশ দিলে, তুমি ৰুটিৰ মূল্য একে নিশাৰ ভিতৰতে 5 টকাৰ পৰা 30 টকা কৰিছে। এক ঘোৰ অন্যায়। তেনেধৰণৰ অন্যায় মই মোৰ প্ৰজাৰ লগত কেতিয়াও হ'ব দিব নোৱাৰোঁ। সেয়ে মই আদেশ দিছোঁ, অহাকালিৰ পৰা তুমি ৰুটি আধা দামত বিক্ৰী কৰিব লাগিব। অৰ্থাৎ প্ৰতিখন ৰুটিৰ মূল্য অহাকালিৰ পৰা 15 টকা কৰি বিক্ৰী কৰিব লাগিব। লগে লগে ৰুটিৰ দোকানীজনে সন্মতি প্ৰকাশ কৰি মহাৰাজক প্ৰণাম জনাই আঁতৰি গ'ল। এই নিৰ্দেশৰ পিছতে চহৰৰ সমগ্ৰ জনতা আনন্দৰ বন্যা ববলৈ ধৰিলে, কিয়নো একমাত্ৰ ৰজাৰ বাবেহে আধা দামতে ৰুটি পাবলৈ সক্ষম হ'ল। কিন্তু সাধাৰণ জনতাই গমেই নাপালে যে এই সিদ্ধান্তৰ ফলত দোকানীজনেও ভবাতকৈ অধিক লাভান্বিত হ'ল আৰু আনন্দিতও হ'ল। ৰজাও লাভান্বিত হ'ল। সকলোতকৈ অধিক আনন্দিত হ'ল সাধাৰণ জনতা। প্ৰিয় দৰ্শক, এই কাহিনীটোৰ পৰা আপোনালোকে কি বুজি পালে কমেণ্ট কৰি নিশ্চয় জনাব। আৰু যদি কাহিনীটো শুনি ভাল লাগিছে তেনেহ'লে সকলোৰে লগত শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। পুনৰ অন্য এটি নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। জয় আই অসম।